হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল। আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু ময়ে ভালে আছোঁ। আজি মই আৰু মোৰ আপা মেডিকেলত যাই আছিলোঁ গুৱাহাটীত। চাওঁ আজি ইয়াতে আজ্ঞাদেৱীত আহি পাইছোঁ। পোৱাৰ পিছত চাওঁ যেন এটা ডাঙৰ হাতী মাউতে লৈ কিনে থৈ দি আছে। চাওক মানুহবিলাকে যিমান যি ৰসগোল্লা তাৰপিছত এই কুঁহিয়াৰ চিয়াৰ চব দি আছে আৰু লৈ কিনে মাউতক দি আছে। আৰু যিমান যি পইচা দিয়ে চব মানে উঠাই কিনে এই মাউতৰ হাতত দিয়ে। বা কি বঢ়িয়া, চাওক ধুনীয়া মানুহ আছে আৰু চাওক কি ধুনীয়া হাতী চাওক। আৰু মই বেক কেমেৰাৰ দ্বাৰা আপোনালোকে দেখুৱাইছে, আপোনালোকে চাই থাকিব। চাওক এইটো পাহাৰ হয়। আৰু এইটো গণেশ মন্দিৰ পূজা চলছে। চাওক এইটো ৰাস্তা মেইন ৰাস্তা হয়। এইটো পাহাৰ গাইজ, মই নিজেও চেল্ফি কেমেৰা কৰিলোঁ একো নোকোৱাকৈ, আৰু কিছুমানে ওচৰত গৈছিল কিন্তু ভয়তে গুচি আহিল। চাওক ভয় লাগে বোলে চবৰে। গাইজ চাওক কেনেকে খাই আছে চাওক। গাইজ চাওক, হাতীটো পালা হাতী। তাৰমানে গণেশ মন্দিৰত পূজা হৈ আছে, তাতে হাতীটোক মাউতে লৈ আহিছে আৰু দুনীয়াৰ মানুহে চাই আছে। কিবা কিবি খাবলৈ দি আছে, কুঁহিয়াৰ, ৰসগোল্লা, এনেই গোল্লা, মোটামুটি বিস্কুট, পাণ চান, পাত চাত চব দি আছে। কিন্তু কিছুমান খাই আছে আৰু কিছুমান খোৱা নাই। মানে ৰাতিপুৱাৰ পৰাই খাই আছে, তো কিজানি পেট ভৰ্তি হৈ গৈছে, সেইকাৰণে খোৱা নাই। চাওক কেনেকৈ ঘূৰি আছে। চাওক হাতীটো চাই ভালে লাগিল। মানে চবেই ফটো মাৰি আছে, চেল্ফি মাৰি আছে। ময়ো কেমেৰা কৰিলোঁ, ভিডিঅ' বনালোঁ, চেল্ফি মাৰিলোঁ। চ' ভাবিলোঁ আপোনালোকক দেখুৱাম, সেইকাৰণে দেখুৱাই আছোঁ আপোনালোকক। ত' মোৰো ভাল লাগিল বহুত। চাওক কিমান মানুহ জমা হৈছে। আজি ইয়াত তাৰমানে মন্দিৰ এটা আছে, তাতে গণেশ পূজা চলি আছে, সেইকাৰণে তাতে মানুহ জমা হৈছে আৰু হাতীটোক মাউতে লৈ আহিছে। এই চাওক হাতীটোক মাইকীজনীয়ে কিবা পইচা দিলে আৰু সেই পইচাটো লৈ কেনে মাউতক দিলে। কি ধুনীয়া দৃশ্য চাওকচোন। এই চাওক গাইজ, এই মানুহটোৱে পইচা দি আছে আৰু পইচাটো লৈ কেনে মাউতক দি আছে। চাওক কি ধুনীয়া দৃশ্য। এই চাওক, এই মানুহটোৱে কিবা পইচা দিছে আৰু লৈ কেনে মাউতক দিলে। কি ধুনীয়া না, বহুত বঢ়িয়া লাগিল। এই চাওক গাইজ, কি ধুনীয়া লাগিছে। চাওক গোটেই হাতীটো কিমান ডাঙৰ, বাপৰে। হাতীটোক যে পৰা দিনটোত কিমান যে খাবলৈ দিব লাগে নিজেও নাজানো মই। এই চাওক গাইজ, কুঁহিয়াৰবিলাক তাৰমানে খাই আছে আৰু কিছুমান বেছি হৈ আছে, সেইকাৰণে তাতে পেলাই দি আছে ছাইডতে। এই চাওক কুঁহিয়াৰ দি আছে আৰু তাৰমানে হাতীটো সুৰেৰে লৈ কেনে তলত থৈ দি আছে। বা হাতীৰ কাণ দুখন কিমান ডাঙৰ, বঢ়িয়া। ভালে লাগিল চাই। চ' আজিলৈ ইমানেই। থেংক ইউ, বাই বাই, টাটা।